বৰ্তমান সময়ত শেষ ৰাতি লাডাখৰ টেম্পাৰেচাৰ হৈ গৈ প্ৰায় -17 ডিগ্ৰী চেলচিয়াছ। এই প্ৰচণ্ড শীতকো নেওচি লাডাখৰ ইনোভেটৰ এক্টিভিষ্ট সনম ৱাংচুকে 21 দিনীয়া আমৰণ অনশন কৰি আহিছে। Today on the 6th of March, I will be sitting on fast unto death, which will happen in stages of 21 days each. কিন্তু দুৰ্ভাগ্যজনক কথা যে কোনো মেইনষ্ট্ৰীম মিডিয়াত এই বিষয়টোৱে স্থান পোৱা নাই। मगर सबसे हैरानी मुझे ये है कि आज तक जो मेन स्ट्रीम मीडिया है भारत की, उसने इस आंदोलन का जो उथल पुथल इस सीमा पर हो रही है, इसका जरा भी जिक्र नहीं किया। আহক আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই সম্পূৰ্ণ ঘটনাটোৰ বিষয়ে আলোচনা কৰোঁ। সনম ৱাংচুক হৈছে সেইজন ব্যক্তি যাৰ ইনস্পিৰেশ্যনত 3 ইডিয়টছ চিনেমাখনৰ ৰেঞ্চো অৰ্থাৎ ফুংচুক ৱাংৰুৰ কেৰেক্টাৰটো ৰূপালী পৰ্দাত উপস্থাপন কৰা হৈছিল। বিগত কেইবা বছৰে তেওঁ আইচটোপা, ছ'লাৰ হিটেড ঘৰ, স্কুল আদিৰ আৱিষ্কাৰৰ জৰিয়তে বিশ্বজুৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈ আহিছে। লগতে তেওঁ লাডাখৰ শিক্ষা ব্যৱস্থাটো উন্নতিকৰণ কৰি ভৱিষ্যত প্ৰজন্মক আদৰ্শৰ পথ অনুকৰণ কৰাবলৈ সক্ষম হৈছে। আজি সেইজন সনম ৱাংচুকে ধৰি লাডাখৰ লাখ লাখ জনতা ৰাজপথলৈ ওলাই আহিছে, যাৰ উদ্দেশ্য হৈছে লাডাখৰ সৌন্দৰ্য আৰু সংস্কৃতি অটুট ৰখা। তেওঁলোকে ভাৰত চৰকাৰৰ আগত 4টা ডিমাণ্ড ৰাখিছে। এই ডিমাণ্ডকেইটা হৈছে, প্ৰথমটো হৈছে লাডাখক ভাৰতীয় সংবিধানৰ 6 শেডিউলৰ অধীনত ট্ৰাইবেল ষ্টেটাছ দিব লাগে। দ্বিতীয়টো হৈছে লাডাখক পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি দিব লাগে। তৃতীয়টো হৈছে লাডাখক 2জন সাংসদ দিব লাগে, য'ত বৰ্তমান এজন সাংসদে লাডাখক প্ৰতিনিধিত্ব কৰি আছে। আৰু চতুৰ্থটো হৈছে সুৰক্ষিত চাকৰি প্ৰদানৰ বাবে লাডাখত ৰাজহুৱা আয়োগ গঠন কৰা। 6 শেডিউল হৈছে দেশৰ সংবিধানৰ সেই অংশ যাৰ জৰিয়তে দেশৰ ট্ৰাইবেল পপুলেশ্যনক প্ৰটেক্ট কৰা হয়, য'ত ট্ৰাইবেল লোকসকলে নিজৰ মাটি, ফৰেষ্ট আৰু সংস্কৃতি সংৰক্ষণ কৰাৰ স্বতন্ত্ৰতা পায়, যাতে বাহিৰৰ লোকে তেওঁলোকৰ মাটি আৰু সম্পদ অধিগ্ৰহণ কৰিব নোৱাৰে। সনম ৱাংচুকে বাৰে বাৰে আহ্বান জনাই আহিছে যে লাডাখ অঞ্চলটো ভেৰি চেঞ্চিটিভ জ'ন। এইটো হৈছে ওৱান অফ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ ৰিজাৰ্ভাৰ, যাৰ জৰিয়তে প্ৰায় 2 বিলিয়ন লোকে ফ্ৰেছ ৱাটাৰ পাবলৈ সক্ষম হ'ব। গতিকে এনে এটা ঠাইত ইণ্ডাষ্ট্ৰিয়েল এক্সপ্লইটেশ্যন হ'লে ভৱিষ্যত প্ৰজন্মই সকলো হেৰুৱাব লাগিব। যেতিয়াৰে পৰা লাডাখক জম্মু কাশ্মীৰৰ পৰা বেলেগ কৰি 2খন বেলেগ বেলেগ ইউনিয়ন টেৰিটৰী হিচাপে ঘোষণা কৰিলে, তেতিয়াৰে পৰা লাডাখত কোনো ধৰণৰ বিধানসভা নাই। ইয়াৰ আগতে ইয়াত 4জন MLA আছিল আৰু বৰ্তমান এই সংখ্যা হৈছে 0। লাডাখত বৰ্তমান MPৰ সংখ্যা হৈছে 1জন, যিয়ে বৃহত্তৰ লাডাখক প্ৰতিনিধিত্ব কৰে। এই সম্পূৰ্ণ বিষয়সমূহ সমাধানৰ জৰিয়তে লাডাখৰ লোকসকলে লাডাখখনৰ সৌন্দৰ্য আৰু সংস্কৃতি যাতে অক্ষুণ্ণ ৰাখিব পাৰে তাৰে চেষ্টা চলাই আহিছে। 2019 চনৰ বিজেপিৰ মেনিফেষ্টত 3 নম্বৰ সংকল্পটো আছিল লাডাখক 6 শেডিউলৰ অধীনত ট্ৰাইবেল ষ্টেটাছ দিয়া, কিন্তু আজি পৰ্যন্ত সেয়া মাথো সংকল্প হৈয়ে ৰ'ল। ইয়াৰ মূলত কাৰণ হ'ল 6 শেডিউলৰ মৰ্যাদা পালে লাডাখৰ মাটিৰ ওপৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো অধিকাৰ নাথাকিব, যাৰ জৰিয়তে পলিটিকেল পাৰ্টীয়ে চান্দা লোৱা কোম্পানীবোৰক ইণ্ডাষ্ট্ৰীৰ বাবে কোনো মাটি দিব নোৱাৰিব। লাডাখৰ প্ৰাকৃতিক পৰিৱেশ বিশ্বৰ ভিতৰতে ইউনিক। ই দেশৰ ভিতৰতে এটা চেঞ্চিটিভ এলেকা। ইয়াত যদি ইণ্ডাষ্ট্ৰিয়েল ইভলিউশ্যন হয়, তেনেহ'লে ভৱিষ্যতে সমগ্ৰ দেশত প্ৰাকৃতিক কুপ্ৰভাৱ পৰিব বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে। বৰ্তমান সময়ত যিহেতু ইলেকশ্যন কমিশ্যনে লোকসভা ইলেকশ্যনৰ তাৰিখ ঘোষণা কৰিলে, গতিকে মডেল কোড অফ কণ্ডাক্টৰ অধীনত চৰকাৰে কোনো ধৰণৰ নতুন পদক্ষেপ ল'ব নোৱাৰে। গতিকে সনম ৱাংচুকে ধৰি সতীৰ্থসকলে 11 দিন অনশনত বহাৰ পিছতো কোনো ধৰণৰ চৰকাৰী সঁহাৰি পাবলৈ সক্ষম নহ'ল। সেইকাৰণে তেওঁলোকে ইণ্ডিয়া এলায়েন্সৰ পৰা তেওঁলোকৰ চৰকাৰ গঠন হ'লে যাতে তেওঁলোকৰ এই সমস্যাৰ সমাধান পায় এটা নিশ্চিত প্ৰতিশ্ৰুতিৰ কামনা কৰিছে। লোকসভা নিৰ্বাচনত প্ৰয়োজন হ'লে দেশৰ প্ৰত্যেক ৰাজ্যত লাডাখবাসীৰ সমস্যা আৰু বিজেপিৰ প্ৰতাৰণাৰ কথা অৱগত কৰিব বুলিও কয়। মই এই সমগ্ৰ ঘটনাটোৰ পৰা বৰ্তমানৰ শাসকীয় দলটোলৈ বুলি 2টা প্ৰশ্ন সুধিব বিচাৰোঁ। প্ৰথমটো প্ৰশ্ন হৈছে, নিৰ্বাচনৰ প্ৰতিশ্ৰুতিসমূহ কেৱল মেনিফেষ্টো আৰু বক্তৃতাতে সীমাবদ্ধ হৈ থাকে নেকি? আৰু দ্বিতীয়তে, শাসকীয় পক্ষৰ বিজনেছ ফ্ৰেণ্ডসমূহে দেশৰ সম্পদসমূহৰ
অন্বেষণ কৰি দেশৰ প্ৰাকৃতিক ভাৰসাম্যলৈ সংকট কঢ়িয়াই আনিছে নেকি? এজন সচেতন নাগৰিক হিচাপে দেশখনৰ প্ৰত্যেকটো শাসন ব্যৱস্থাতে চকু দিয়াটো আমাৰ কৰ্তব্য। ধন্যবাদ।